এই ভিডিঅ'টো আমি কোনো ব্যক্তি অথবা কোনো সম্প্ৰদায়ক আঘাত হানাৰ উদ্দেশ্যে বনোৱা নাই। ভিডিঅ'টোৰ যোগেদি আমি সমাজত চলি থকা কিছুমান কুসংস্কাৰ লগতে ইয়াৰ লগত জড়িত কিছুমান ন্যায়সংগত বিচাৰ আৰু সমাধানৰ বিষয়ে আলোচনা কৰিম। সো লেটস ডিসকাস। আগৰ ভিডিঅ'টোত আপোনালোকে দেখিছে এজন ছোৱালী কেনেদৰে টুৱাৰ্কিং ডেন্স কৰি আছে। তাৰ পিছৰ ভিডিঅ'টোত আপোনালোকে দেখিছে এজন ছোৱালীক কেনেদৰে বহু কেইজন লোকে মাৰপিট কৰিছে। এই ভিডিঅ' দুটাত থকা ছোৱালী দুজনী একেজনী ছোৱালী হয় নে নহয় আমি কনফাৰ্ম নহয়, কিন্তু এনেদৰে এজন ছোৱালীৰ ওপৰত অত্যাচাৰ কৰাটো যুক্তিকৰ হয়নে? এনেদৰে এজন ব্যক্তিক বহু কেইজন লোকে লগ হৈ পিনে কৰা মাৰপিটক কয় মব লিঞ্চিং। ভাৰতত এই মব লিঞ্চিঙৰ ঘটনা সঘনাই দেখা গৈছে। এতিয়া প্ৰশ্ন হয়, সমাজে বাৰু কোনো এজন ব্যক্তিক এনেদৰে মাৰপিট কৰি শাস্তি দিব পাৰে নেকি? লগতে এনেদৰে ছোৱালী এজনীক মাৰপিট কৰাটোক সংবিধানে অনুমতি দিয়ে নেকি? ভাৰত মাতা কি জয় বুলি কৈ আমি ভাৰতবৰ্ষক মাতৃৰ লগত তুলনা কৰি আহি আছোঁ। তাৰ পিছতো আমাৰ সমাজত ছোৱালী বা মহিলাসকলৰ লগত এনেকুৱা ধৰণৰ কাণ্ড দিনক দিনক বাঢ়ি গৈ আছে কিয়? বিশ্বসংঘই 156খন দেশৰ ওপৰত কৰা তথ্য অনুসৰি ভাৰতবৰ্ষত জেণ্ডাৰ ইকুৱেলিটি ৰেংক হৈছে 140। সহজ ভাষাত বিশ্বসংঘৰ জেণ্ডাৰ ইকুৱেলিটি ৰেংক মানে হৈছে যিকোনো এখন সমাজত পুৰুষ আৰু মহিলাই সমান অধিকাৰ পাইছে নে নাই তাৰ এটা তথ্য। 2020 চনত ভাৰতবৰ্ষত ইয়াৰ স্থান আছিল 112 আৰু 2021 চনত 28 ঘৰ পিছুৱাই গৈ ইয়াৰ স্থান হৈছে 140। ইয়াৰ পৰাই আপোনালোকে গম পাইছে ভাৰতবৰ্ষক দিনক দিনে মহিলাসকল আগুৱাই গৈছে নে পিছ পৰিছে। সুমিলা ৰংহাংপিৰ লগত হৈ যোৱা ঘটনাটো আপোনালোকে নিশ্চয় শুনিছে। কিদৰে তাইক বলপূৰ্বকভাৱে অত্যাচাৰ কৰি জীৱনতে জ্বলাই দিছিল। দুদিনমান আগতে ঠিক একেই ঘটনা সংঘটিত হৈছে ধেমাজিৰ গোগামুখত। 9 বছৰীয়া ছোৱালী এজনীক বলৎকাৰ কৰি গামোচাৰে অলমাই থৈ দিছে। এইবোৰ আমাৰ সমাজত কি ঘটি আছে? এতিয়া ইয়াৰ সলিউশ্যন বাৰু কি হ'ব পাৰে? সলিউশ্যন নম্বৰ 1, এডুকেশ্যন বা শিক্ষা। শিক্ষাই মানুহক উন্নত কৰে আৰু শিক্ষাই মানুহক এনেধৰণৰ অসামাজিক কামত লিপ্ত হোৱাত বাধা প্ৰদান কৰে। ইয়াত আমি অকল কেৱল কিতাপে পত্ৰত থকা শিক্ষাৰ কথা কোৱা নাই, ইয়াত আমি কৈছোঁ তেওঁৰ মেণ্টেলিটিৰ কথা, সমাজৰ প্ৰতি থকা তেওঁৰ দায়িত্বৰ কথা। সলিউশ্যন নম্বৰ 2, এনভাইৰনমেণ্ট, পৰিৱেশ। মানে ইয়াত আমি আমাৰ চাৰিওফালে থকা বন্ধুবৰ্গ লগতে সমাজখনৰ কথা কৈছোঁ। বেয়া সমাজত থাকিলে আমি কৰি থকা কুকৰ্মবোৰো সুকৰ্ম যেন লাগে। ইয়াৰ ফলত আমাৰ মেণ্টেলিটিত বহুখিনিয়ে প্ৰভাৱ পৰে। সলিউশ্যন নম্বৰ 3, গভৰ্ণমেণ্ট। চৰকাৰৰ এই ক্ষেত্ৰত বহুখিনি কৰণীয় কাম আছে। অন্য ইউৰোপৰ দেশৰ তুলনাত ভাৰতবৰ্ষৰ শিক্ষা ব্যৱস্থা সিমান উন্নত নহয়। গতিকে চৰকাৰে প্ৰথমতে শিক্ষা ব্যৱস্থাটো উন্নত কৰাৰ চেষ্টা কৰিব লাগে। এই ক্ষেত্ৰত চৰকাৰে মৰেল এডুকেশ্যনৰ ওপৰত গুৰুত্ব দিয়াটো প্ৰয়োজন। লগতে এনেধৰণৰ কুকৰ্ম যাতে আৰু পুনৰ সংঘটিত হ'ব নোৱাৰে তাৰ বাবে চৰকাৰে দোষীক উচিত শাস্তি দিয়াৰ ব্যৱস্থা কৰিব লাগে। সলিউশ্যন নম্বৰ 4, এই ক্ষেত্ৰত NGO আৰু নিউজ চেনেলবোৰে সমাজত সজাগতা বৃদ্ধি কৰিব পাৰে। মানুহে লিগেল নিয়মবোৰ গম পালেহে সমাজত এনে ঘটনাৰ মাত্ৰা হ্ৰাস পাব। সুস্থভাৱে কাম কৰিবলৈ হ'লে যিদৰে আমাৰ দুয়োখন হাতৰে প্ৰয়োজন, ঠিক তেনেদৰে দেশ এখন আগবাঢ়িবলৈ হ'লে পুৰুষ আৰু মহিলা সমানে আগবঢ়াটো খুবেই প্ৰয়োজন। যদি ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব। জয় হিন্দ, জয় অসম।